টিউশ্যনতো যোৱা নাই ইফালে পৰীক্ষাও আহি পালে বৰ বেয়া কথা হৈছে দেউতা চাহ লোৱা দেউতা চাহ লোৱা দে বাৰু দে দেউতা তুমি দেখোন ভালকৈ সুস্থ হৈ উঠাই নাই টিউশ্যন যাব নালাগে নেকি কি কৰিবা এজনী টিউশ্যনত নগ'লেতো নহয় ঘৰখন চলিবলৈ কিমান কষ্ট হৈছে তই কি যে বুজিবি তথাপিও দেউতা তুমি ইমান দুৰ্বল হৈ আছা একো নহয় দে তই চিন্তা নকৰিবি মই সোনকালে আহিম আহোঁ দেচোন এতিয়া মই ভালকৈ যাবা দেউতা সন্ধ্যা অ সন্ধ্যা কিনো কৰি আছে ওলাই নাহে দেখোন সন্ধ্যা অ সন্ধ্যা নিজৰা আকৌ বাহিৰত কিয় ৰৈ আছা তই ভিতৰত কি কৰি আছ নাই মই এনেই তইনো ঘৰৰ ভিতৰত সোমাই কি কৰি আছিলি নাই দেউতাৰ কথাই ভাবি আছিলো আজি এসপ্তাহে দেউতাৰ অসুখ বৰদেউতা ভালে পোৱা নাই নেকি বৰদেউতাৰ কথা ভাবিলে বেয়াই লাগে নাই অলপ ভাল পাইছিলে আকৌ টিউশ্যনলৈ গ'ল বুজিছ নিজৰা তাতে মই হ'লো ছোৱালী মানুহ ল'ৰা হোৱাহেঁতেন কিবা এটা কৰিব পাৰিলোহেঁতেন মই এনেকৈ নকৰিচোন আজিকালি ল'ৰা ছোৱালী কি পাৰ্থক্য আছে নহয় আমাৰ এই কুটিল সমাজখনলৈ বৰ ভয় লাগে ছোৱালীবোৰ ঘৰৰ পৰা ওলালেই বিপদ হ'ব দে এইবোৰ এতিয়া বাদ দে পৰীক্ষাও আহি পালে পঢ়ালে কেতিয়াৰে হোৱা নাই ভাবিছে পঢ়িয়ে আছো চাগে নাই তইতো জানই মোৰ ঘৰৰ কিমান সমস্যা তাতে আকৌ দেউতাৰ অসুখ ভালকৈ পঢ়িবই পৰা নাই জান দেউতাৰ ৰচোন অলপ তোৰ কাৰণে মই চাহ লৈ আহোঁ